Namaste and welcome to my YouTube channel Manos Assamese channel. So guys, আজি ভাবিলো ঘৰত থাকতে আমাৰ টিউ টাউনখন অলপ ফুৰি আহো তো বলক মোৰ লগত আমাৰ টিউ টাউনখন চাওঁ আৰু মই অকলে নাই মোৰ লগত আছে মোৰ লগ এই ৰূপম তো বলক আমি আমাৰ টিউ টাউনখন চাওঁ লেটস গো তো গাইজ বৰ্তমান আমি যাওঁ বলক আমাৰ টিহু ৰেল স্থানলৈ তো বলক ৰেল স্থান যায় আপোনালোকলৈ দেখুৱাম আমাৰ ষ্টেচনটো চাওক আমাৰ টিহুখানৰ আৰু গুৱাহাটী হৈছে দিয়ক আৰু পূৰা ট্ৰেফিক জাম হৈছে আৰু চাওক গাইজ সেই কি বোলো গাইজ মই নাজানো আৰু কি দিছে আপোনালোকৰ হয় যি কয় তাকে ভাবি ল'ব দেখছি গাইজ কেনা যাম গাইজ এইটো আমাৰ টিহু ষ্টেচন তো গাইজ বৰ্তমান ষ্টেচনতে ওলো ৰ'ব ইটা আৰু চাওঁ কয় যাম বলক চাইকেল কেইখন ৰং ল'ব তো গাইজ এখানে আমার টিহু টাউন দেখছি কেনা ভিড় আৰু এনেকৈ যাই আছোঁ ৰ'ব গাইজ এইটো আমাৰ শিৱ মন্দিৰ আৰু বলক যাওঁ এইটো আমাৰ মেডিকেলত যোৱা ৰাস্তা এইখন আমাৰ মেডিকেল এখন আমাৰ ইয়াৰ টিহু মেডিকেল এখন চাইনবোৰ্ড গাইজ আমি এখন স্কুলতে সৰুতে পঢ়িছোঁ এখন স্কুলে পাছ কৰি বৰ্তমান হাইস্কুলত গৈছোঁ ৰ'ব এইবাৰ আমি ক'ত যাম কওঁ তো শুনা পালে নহয় কালী মন্দিৰ যাই আছোঁ ৰ'ব এতিয়া কালী মন্দিৰ যাই লগ পাই আছোঁ ৰ'ব আপোনালোকক তো গাইজ ঝোলা আহিছে ই আগত মই পাছত ইনকে যাই আছোঁ তো গাইজ আজি ৰ'দটো ইমান বেছি কলা কৰি ফেলব হানে লাগে না কি ৰূপম আৰু কেনা ঠেকচা গাইজ আমাৰ হয় ৰাস্তা কালা ইমান ঠেকচা নহয় কিন্তু খালা খাবৰা পুৰা ইমান গৰম এই বৰষুণ আনাই দক গাইজ ইনকে যাই আছোঁ আৰু ও গাই আমি তই রাস্তা পারি গেলু ইয়া ঘর কিনকে যামে চিন্তা নাই ভগৱান আছে না ভগৱানৰ কিবা যাই থাকিম আৰু জোকে নিব আৰু এই ইয়াৰ লগত ই জয় জয় আনিছিল গাই তোৰ কিবা হ'লে ইয়াক ধৰিব আপোনালোকে আগে এইটোৱে হ'ল আমাৰ ইয়াৰ মনসা মন্দিৰ বামুণে পূজা কৰিছে আৰু এনেকৈ দেখাব আপোনালোকক এইটোৱে হ'লে আমাৰ ইয়াৰ মনসা মন্দিৰ আহিলে আহিব পাৰিব এই মন্দিৰটোত আমি যাব নাপায় গাইজ নহ'লে ভিতৰত সোমাই গ'লোঁ হয় আমাৰ আটা মৰিল না এই এটাতে ৰখি আছে কেনে লাগছে আকৌ বঢ়িয়া লাগছে মোৰ তোৰতো বঢ়িয়া লাগব উল্টা উল্টা ৰাস্তা যে আনছা ইতা ঘৰছো না ৰাস্তা চাস্তা চিনি নাপাওঁ মোৰ ভাল লাগছি ৰ এতিয়া ভয়ে লাগছি কেনে কেনে ৰাস্তা গাইজ হে চক অফৰোডিং এনে ৰাস্তা মই জীৱনত দেখা নাই মুখেদি কিবা খলিয়ে এই শিলকেইটাই কৰি দিয়ে মাতটো তো বলক তো গাইজ সেই মনসা মন্দিৰটোত কিন্তু যাব নাপালোঁ দিন বয়া কিয় আমাৰ মানুহ মৰছি মানে আটা মৰছি ৰ'ব গাড়ীখন চিয়ে গাইজ কেনে হৈছে মই বুজিব পৰা নাই আৰু তাৰমানে গাইজ 15 দিন আমি
আলু খানা ভাত খাই 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 ভোজৰ দিনা একেলগে ৰখি আছিলোঁ ঐ ভোজৰ দিনা এটা আটা আৰু মৰি গ'ল সেইকাৰণে ভোজ খাব নাপালোঁ এতিয়া আৰু পালি আছোঁ ৰ'ব পাহাৰৰ ভোজৰ দিনা গাইছ দালি তৰকাৰী ভাজা মাছ কাঁচা চব্জি গোটেই পেলাই দিছে গাইছ ইমান কষ্ট কৰি বনাইছিল গাইছ ইমান পইচাখিনিও অহা নাই গাল দিয়ক আৰু যাৰ ভাগ্যত যি আমি যেনেকৈ আপোনালোকৰ কাৰণে মৰিছোঁ সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিব লাগে গাইছ মোৰ কামটো বোলে এতিয়া ৰূপমে লৈ দিছোঁ ৰ'ব কিবা কৰে তো গাছ ই আহিছে চাইকেল চলে বেয়া জ্বালা পাইছোঁ আৰু চাওক এতিয়া আমাৰ মামা আজি আমাৰ শনি লাগছে আপোনালোকক দেখা নহলাক কুকুৰ কেইটামানে যি খেদছি আৰু ইয়াৰ এইবাৰ চেইন কৰিছে ভাগ্য ভাল গাইছে মোৰ পৰা নাই ৰ'ব ইয়াৰ হ'ল বোলে তো গাইছ এইটো টিহু হৈ ব্ৰাডল হৈ আখৰা হৈ নলবাৰী ওলবা পাৰি কিন্তু ইমান বেয়া হৈছে গাইছ আৰু এইটো বহুত বেয়া হৈছে ইয়াৰ এইটো এতিয়া আগতে বহুত মানুহ গৈছিল কিন্তু ইটা নাযায় এই বয়াত ধৰি তো গাইছ আমি আহি আর ঘর পাশে রয়ে তো আমার চকার এখানে পার হলে আমার ঘর পাম হ্যাঁ গাইছ তো আমার এটা গোপীনাথ মন্দির তো বলক ঘরত যাও তো গাইছ হ্যাঁ একশক ই যাবার ধরছি ই ঘরত গেল এই তো আর দেখা নাপাব নেকি ময়ও ঘর আই বসে রব তো গাইছ ঘর আহি পালো ভাগা লাগছে ৰ'ব গা চা ধুম আৰু তো গাইছ আজিৰ ভিডিঅ'টো এখিনি আছিল যদি চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম।